ঘাট প্ৰতিঘাতটো বহুত আছে এতিয়া জংকি যেতিয়া ঢুকাইছিলে সেইখন আমাৰ লাষ্ট ফাংচন আছিলে হেৰিত চতিয়াত লাষ্ট ফাংচন আছিলে জংকি ঢুকুৱাখন আৰু সেইদিনাখন একচুৱেলি তেতিয়া ভাগ্যনো কাৰ ভাল সাংঘাতিক কথা হয় নহয় তেতিয়া আমি এই ঢেকীয়াজুলিৰ পৰা ওলাইছোঁ আমি যাম আৰু এই চতিয়ালৈ আগদিনা ঢেকীয়াজুলি প্ৰগ্ৰেম আছে ঢেকীয়াজুলি আছিলে আমি ওলাই মানে এই কি চাৰিআলি এইটো বালিপাৰা নহয় কি চাৰিআলি তেজপুৰৰ কি মিছন চাৰিআলিতে আমি বাছখন ৰখালোঁ কিবা পলিঅ' কিনিম বুলি সিওতো গাড়ীখন ৰখাই কানি আহি গ'ল বাছলৈ বাছলৈ আহি দিলেহি আহি গাড়ীখনত যাবলৈ দিলে জংকীকে জয়ন্তকে আৰু ৰপচন আছিলে পিছ চিটত তাৰপৰা সি আহি পিছ চিটত বাছৰ একদম তেতিয়া AC বাছ এখন আছিলে এনেকৈ পঠাইছোঁ পিছ চিটত দুইটাই বহি অকণমান আৰু ওলোৱা আমেজ লওঁ আৰু দুইটাই সেনেকৈ গৈ আৰু পিছ চিটত একদম বাছত পিছ চিটত দুইটাই বহি আছোঁ দেই গৈ সেই বালিপাৰা এখন দলঙত তাৰপিছত পবিত্ৰতে আগত বহেতো আগত ড্ৰাইভাৰ চাৰিটা বহি যায় এনেকৈ কৈছোঁ তাৰপিছতে আৰু বাছখন ধামকৈ ৰখাই দিলে পবিত্ৰ কৈছে বৰ ডাঙৰকৈ কিবা এটা হ'ল দেই এনেকৈ গৈ পবিত্ৰ গৈছে তাৰপিছতে সেইখন হ'ল আৰু ঘটনা হ'ল এতিয়া সেই ৰাতিটো কিন্তু জুবিনৰ লগত মোৰ মানে সাংঘাতিক ৰাতি আৰু মই সেইটো কথা মানে কৈছোঁ আৰু তহঁতক তইও তই জান বাৰু হ'লেও মই কৈছোঁ বাৰু আজি